নমস্কাৰ। আজি শ্ৰদ্ধাৰ হীৰেণ ভট্টাচাৰ্যদেৱৰ মৃত্যু দিৱস উপলক্ষে তেখেতৰ এটি খুব সুন্দৰ কবিতা মই পাঠ কৰাৰ এক চমু প্ৰয়াস কৰিছোঁ। এই কবিতাটি তেখেতে 1961 চনত ৰচনা কৰি উলিয়াইছিলে। কবিতাটিৰ শিৰোনাম নাগৰিক। নিৰুত্তাপ এই জীৱন, নিৰ্লজ্জ, আঘাত অন্ধ, ভগ্ন হৃদয়, অজ্ঞাত ভয়ত আসন্ন। তথাপি সময় শাসিত পোহৰৰ চিকমিকনিত এতিয়াও জ্বলিছে এখন পৃথিৱী, দিশহাৰা হৃদয়ৰ আশ্ৰয়। ক'লাঘৰৰ ক'লা ধোঁৱাই এতিয়া আকাশত বিজুলী জ্বলাব। ৰাস্তাৰ কাষৰ এই জাক ল'ৰাই জীৱনৰ বাটে বাটে ফুল ফুলাব। ব্যাধিগ্ৰস্ত এই নগৰে এদিন আকাশলৈ মূৰ তুলি চাব। আকাশ ইমান বহল, দকৈ উশাহ লৈ ক'ব, বতাহ ইমান কোমল। পোহৰৰ এই স্বৰ্ণস্পৰ্শে উজ্জ্বল কৰিলে মোৰ অন্ধকাৰ হৃদয়, উদ্যম কৰিলে মোৰ নিস্তেজ মন, যি মনৰ স্তৰে স্তৰে এতিয়া চেতনাৰ বিদ্যুৎ বিস্ময়। ধন্যবাদ।